এটা খুব ডাঙৰ ৰিকুৱেষ্ট ভিউৱাৰসকলক, আপোনালোকে যদি প্লিজ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখে, ৱাটচ কৰে, তাকে কামনা কৰি লাইক কৰে। আই লাভ ইউ। নমস্কাৰ, অসমীয়া টেকনিকেল, আছামিজ টেকনিকেল চেনেললৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। তো আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ৱাটচ কৰিব আৰু লাইকো কৰিব। তেতিয়াহ'লে মোক বহুত উপকাৰ কৰা হ'ব। মোৰ যিখিনি আইডিয়া, ভিউ পইণ্ট, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। তো আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৱাটচ কৰিব। তো আৰু আপোনালোকেও যিসকল ইউটিউবাৰ আছে, ভিউৱাৰৰ ভিতৰত যিসকল ইউটিউবাৰ আছে, আপোনালোকেও যাতে বহুত ছাকচেছ লভিব পাৰে, ছাকচেছ পাব পাৰে, কৃতকাৰ্য হ'ব পাৰে। তাকে আজি মোৰ ইউটিউব টেকৰ আইডিয়াটো হ'ল থাম্বনেইল। আপোনালোকৰ থাম্বনেইলে ডিপেণ্ড কৰিব যে আপোনালোকৰ ভিডিঅ'ত কিমান ক্লিক পৰিব, মানে কিমান মানুহে দবাব আপোনালোকৰ। আৰু ক্লিক মাৰা মানে 10 ছেকেণ্ড 15 ছেকেণ্ডটো একদম ফিক্স হ'ব, সেই টাইমখিনি আপোনালোকে পাবই। পিছত চাই নাচাই পিছৰ কথা। 1 লাখে ক্লিক মৰা মানে তাৰে 10ৰে ডিভাইড কৰক, 1 লাখ 10 কিমান হ'ল, 10 লাখ ছেকেণ্ড, ইমানখিনি পায়ে যাব এটা ভিডিঅ'তে নাচালেও। আৰু 1 লাখৰ ভিতৰততো মানুহে 1000টো পূৰাই যাব আপোনালোকৰ ভিডিঅ'টো। গতিকে থাম্বনেইলটো এনেকুৱা হ'ব লাগিব এট্ৰেক্টিভ, যাতে আপোনালোকৰ ভিডিঅ'টো ক্লিক নকৰাকৈ নহয়। যেতিয়া ভিডিঅ' বনায় তেতিয়া তাৰ পৰাও আপোনালোকে স্নেপশ্বট হিচাপে থাম্বনেইল ৰাখিব পাৰে। আদাৰৱাইজ আপোনালোকে এডিটিং কৰিও আপোনালোকৰ ভিডিঅ'ৰ পাৰ্টৰ পৰা থাম্বনেইলটো বনাব পাৰে। বা চিম্পুলকৈ আপোনালোকৰ ভিডিঅ' কৰি থাকোঁতে এটা স্নেপশ্বট লৈও থাম্বনেইলটো কৰিব পাৰে, আপোনালোকৰ কণ্টেণ্টৰ লগত মিলা। কিন্তু অদ্ভুত টাইপৰ থাম্বনেইল এটা দিও অৱশ্যে ক্লিক পাব পাৰে, কিন্তু তেতিয়া আপোনালোকৰ হেৰিবোৰ কাটি যাব। ভিউৱাৰসকলে নেক্সট আৰু আপোনাৰ ভিডিঅ'ৰ প্ৰতি, চেনেলৰ প্ৰতি এট্ৰেকশ্যন নাথাকিব। গতিকে মানে ৰিয়েলিটি থকা থাম্বনেইলে দিব, আপোনাৰ কণ্টেণ্টৰ লগত, কেটেগৰীৰ লগত মিলজুল খোৱা থাম্বনেইলে দিব চেষ্টা কৰিব। তো আজি আৰু বেছি লম্বা নকৰোঁ এই টেক আইডিয়াটো। থাম্বনেইলৰ ওপৰত মই আগতেও কৈছোঁ, আকৌ আজি ৰিপিট কৰি দিলোঁ। যিসকলে চোৱা নাই তাৰ কাৰণে মই ৰিপিট বনাই দিলোঁ যে এট্ৰেক্টিভ থাম্বনেইলে আপোনাৰ ভিউৱাৰ্ছ বঢ়াব, ছাবস্ক্ৰাইবাৰ বঢ়াব। কাৰণ ভিউৱাৰ্ছখিনিয়ে যেতিয়া ক্লিক মাৰিব আপোনাৰ ভিডিঅ'টো 1 লাখ বা 10,000 চালে 1000, 10,000 চালে 1000 ভাল পাব, 1 লাখে চালে 10,000 ভাল পাব। আৰু তেনেকৈ আপোনাৰ ভিডিঅ'ৰ ৱাচ টাইমবিলাকো বাঢ়িব, ছাবস্ক্ৰাইবাৰো বাঢ়িব। গতিকে আজিলৈ ইমানতে সামৰোঁ, একদম লম্বা নকৰোঁ। মই 3 মিনিটৰ ভিতৰতে আজিৰ ভিডিঅ'টো হওক। থাম্বনেইল আৰু থাম্বনেইল কেনেকৈ বনাব পাৰি সেইটোতো গুগলত বা ইউটিউব ভিডিঅ'বিলাকত পায়েই ডিটেইলছত। আজিলৈ ইমানতে ৰাখিছোঁ। আই লাভ মাই ইণ্ডিয়া, লাভ ইউ টু, বাই বাই বাই।